নমস্কাৰ আজি আমি উপস্থিত আছোঁ ডাং ধৰা উচ্চ মাধ্যমিক বিদ্যালয়ত। আজি ৭৫তম স্বাধীনতা দিৱস উপলক্ষে এজ এ মিউজিকেলৰ পৰিয়ালৰ পৰা আমাৰ অঞ্চলৰ কিছু কিছু ঠাইত বৃক্ষৰোপণ কৰাৰ এটা কাৰ্যসূচী আমি হাতত লৈছোঁ। যিহেতু গছ থাকিলেহে মানুহ থাকিব, এই কথাটো সকলোৱে জানে। সেই কথাষাৰকে মনত লৈ আজি আমাৰ এজ এ মিউজিকেলৰ সহপৰিয়াল ওলাই আহিছোঁ। আমাৰ লগত কণ মাইনাহঁত আছে। আপোনালোকেও গছ ৰুব আৰু গছ ৰুই পেলাই নিজৰ আশে পাশে থকা পৰিয়ালটোৰ লগতে আমাৰ গোটেই পৃথিৱীখনকে সেউজীয়া কৰক আৰু এখন সুস্থ সবল সমাজ গঢ়ি তোলক, এয়াই আমাৰ অনুৰোধ। শেষত সেই সকল বীৰ শ্বহীদক শতবাৰ আমি প্ৰণাম জনাইছোঁ, যিসকলে দেশৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিলে। বলক দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। উপলক্ষে এই যে মিউজিকেল ষ্টুডেণ্টসকলে যিসকলে আমাৰ ইয়াত বিদ্যালয়ত গছপুলি ৰুবলৈ আহিছে, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি এটা মহান কাম কৰিবলৈ আগবাঢ়িছে। গতিকেলৈ ভৱিষ্যতৰ ধৰণী স্বৰূপ আমাৰ ছাত্ৰ ছাত্ৰীসকলে দেশখনক আগুৱাই নিয়াৰ কাৰণে যি পদক্ষেপ লৈছে, তাত মই অতি সন্তোষ হৈছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। হয়, আপোনালোকে দেখিবলৈ পাইছে আমাৰ প্ৰথমজোপা মধুৰিআমৰ পুলি ৰোপণ কৰিছে অমৰজ্যোতি বৰাই। তাই নহয় বাৰু, কেতিয়াবা চাবহি লাগিব তহঁতৰ গছ পুলিকেইটা জীয়াই আছে নাই দেই। তহঁতক এইপিনে যেতিয়া আহিবি নহয়, তেতিয়া চাবি যেন তই গছ পুলিজোপা জীয়াই আছে নাই দেই। ইয়াৰ পাছতে বৰ্তমান কৰ্মৰত শিক্ষাগুৰু ৰাজেশ্বৰ দলদেৱ ছাৰে অমৰজ্যোতি বৰাৰ সহযোগত এটা আম পুলি ৰোপণ কৰিছে, আপোনালোকে দেখিবলৈ পাইছে। ইয়াৰ পাছতে আপোনালোকে দেখিবলৈ পাইছে অমৰজ্যোতি বৰাৰ সহযোগত আমাৰ এজ এ মিউজিকেলৰ ষ্টুডেণ্ট কণমানি এমএলএয়ে এটা আম পুলি ৰোপণ কৰিছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি সকলোৱে জানো যে ভাৰতবৰ্ষই যিহেতু 1947 চনৰ 15 আগষ্টৰ দিনটোত ব্ৰিটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ ঐতিহাসিক দিনটোক প্ৰতি বছৰে 15 আগষ্টৰ দিনটোক স্বাধীনতা দিৱস হিচাপে উদযাপন কৰা হয়। আৰু ভাৰতবৰ্ষই ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত অহিংস আন্দোলনৰ মাধ্যমেৰে এই স্বাধীনতা লাভ কৰিবলৈ সক্ষম হয়। আৰু লগতে আপোনালোকক আমি জনাব বিচাৰিছোঁ যে অৰণ্যই প্ৰাকৃতিক পৰিৱেশত বিশেষ অৰিহণা যোগায়। লগতে ই বায়ু বিশুদ্ধ আৰু শীতল কৰিও ৰাখে আৰু বৃষ্টিপাতত প্ৰভাৱ পেলায়। যধে মধে গছ গছনি কাটি তহিলং কৰা প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰৰ এটা জ্বলন্ত উদাহৰণ। সেইবাবে আমি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক এটা মেছেজ দিব বিচাৰিছোঁ যে যদি আপোনালোকে কিবা বিশেষ কাৰণত এজোপা গছ কাটিবলগীয়াও হয়, তাৰ বাবে আপোনালোকে কি কৰিব, 3জোপাকৈ বা 5জোপাকৈ গছপুলি ৰুব। তো গছপুলি ৰুলে কি হ'ব, আমাৰ পৰিৱেশখন বিনষ্ট নহয়, লগতে প্ৰকৃতি সেউজীয়া হৈ থাকিব। গছ ৰুবা। হয়, ইয়াৰ পাছতে আমি বৰ্তমান উপস্থিত হৈছোঁহি 2 নং কৃষ্ণপুৰ হৰি মন্দিৰত। তো আমাৰ লগত যিখিনি ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে বৰ্তমান কৃষ্ণপুৰ হৰি মন্দিৰৰ আশে পাশে বৃক্ষৰোপণ কৰিব। এবাৰ আপোনালোকে 2 নং কৃষ্ণপুৰ গাঁৱৰ হৰি মন্দিৰটো দৰ্শন কৰি ল'ব। ইয়াৰ পাছতে মই আপোনালোকক এতিয়া দেখুৱাবলৈ লৈ গৈ আছোঁ আমাৰ 2 নং কৃষ্ণপুৰ গাঁৱৰ হৰি মন্দিৰৰ চৌহদত আমাৰ কণমানিকেইজনীয়ে যি বৃক্ষৰোপণ কৰিছে। এয়া চাওক, আমাৰ এজ এ মিউজিকেলৰ ডান্স গ্ৰুপৰ কণমানি ষ্টুডেণ্ট গুণগুণে এজোপা বৃক্ষ ৰোপণ কৰিছে। বিশ্বৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ নামত বিভিন্ন সময়ত প্ৰতিষ্ঠা কৰা বিভিন্ন উদ্যোগৰ ভয়াৱহতা সম্পৰ্কে আমি যিহেতু জ্ঞাত, আৰু 1973 চনৰ 5 জুনৰ পৰা পৰিৱেশ অৱক্ষয় ৰোধৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে পৰিৱেশ দিৱস পালন কৰি অহা হৈছে।
শেষত আমি এটা কথাই আপোনালোকক জনাব বিচাৰিছোঁ, আপোনালোকে নিজৰ পৰিৱেশটোক সদায় সুস্থ সবল কৰি ৰাখক, আৰু সুস্থ সবল কৰি ৰাখিবলৈতো যিহেতু আপোনালোকে জানেই সকলোৱে গছৰ কিমান প্ৰয়োজনীয়তা আছে। তো আপোনালোকলৈ এটা বিনম্ৰ অনুৰোধ, এই ভিডিঅ'টোৰ যোগেদি আমি এইটোৱে মেছেজ দিব বিচাৰিছোঁ যে যদি আপোনালোকে এজোপা গছ কাটে তাৰ বিনিময়ত 3জোপা বা 4-5জোপাকৈ গছ ৰুৱক। ধন্যবাদ আমাৰ ভিডিঅ'টো ইমান সময় আপোনালোকে চাই থকাৰ বাবে, আৰু লগতে জনাব বিচাৰিছোঁ আপোনালোকৰ ছাপৰ্ট হ'লে মানে আমি নিশ্চয় আৰু আগলৈ আগুৱাই যাব পাৰিম। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। লগতে যদি আমাৰ চেনেলটোত আপুনি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নাম হ'ল পৰশ ধুনীয়াকৈ হেৰি এটা দি দে, হাঁহি এটা দি দে। পৰশ, এই নাম হ'ল কাজু দেই, না কাজু এই নাম হ'ল কাজুচি, এই নাম হ'ল থৰালি, এই নাম হ'ল ফেমিলি, ইভাগে আমি মৰমেৰে তাই এমেলি বুলি মাতোঁ। এই নাম হ'ল ফচৌ, এতিয়া ফচৌ এই নাম হ'ল অংক, এই নাম অংক, আমি মৰমতে অংক বুলি মাতোঁ। আৰু এই নাম হ'ল পাঞ্চি, এই নাম হ'ল পাঞ্চি, আমি মৰমতে সেই বুলি মাতোঁ, চংকি বুলি মাতোঁ।